হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভাল আপোনালোকৰ? আজি এটা নতুন বস্তু দেখুৱাবলৈ গৈ আছোঁ, যিটো বস্তু হয়তো কেইবাশ বছৰৰ আগৰ হয়। একুৰেটটো মই নাজানো কিমান পুৰণি হয়, তথাপিও আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছোঁ। ব'লকচোন আমি চাওঁ কি বস্তু হয়নো। তো এতিয়া আমি আহি সেই নিৰ্দিষ্ট জেগাডোখৰ পালোহি, যিডোখৰ জেগাত এই বস্তুটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তালৈ যাবলৈ হ'লে এনেকৈ 208টা চিৰি অতিক্ৰম কৰি যাব লাগিব। দেখিছে নহয় কিমান ওপৰলৈকে আছে, একদম পাহাৰৰ ওপৰত আছেগৈ। ব'লকচোন আমি পাৰ হৈ গৈ থাকোঁ। এই চিৰিবিলাকত দেখিছে নহয় নাম্বাৰিং কৰি থোৱা আছে। তো সেই নাম্বাৰিংবোৰৰ পৰা গম পোৱা গ'ল যে ইয়াত 208টা চিৰি আছে। আপোনালোক যদি কেতিয়াবা এই জেগাডোখৰলৈ আহে, তো এই চিৰিবিলাকত যদি উঠিব বিচাৰে, তেতিয়া কিন্তু এটা কথাতে আপোনালোক সাৱধান হ'ব লাগিব। এই চিৰিবিলাক বহুত শেলাই ধৰি আছে। অলপ শেলাই ধৰি থকাৰ কাৰণে এইটো অলপ শ্লিপ হৈ আছে। যদি আপোনালোকে সৰু ল'ৰা ছোৱালী লৈ আহে, তেতিয়া খুব সাৱধানে ইয়াত উঠিব, তাৰ প্ৰতি বিনম্ৰ অনুৰোধ। 100 ক্ৰছ কৰিছোঁ। ভাগৰ লাগে, বহুত ভাগৰ লাগে, কাৰণ এই জেগাডোখৰ এইটোৱে মহত্ব। এই চিৰিখিনি বগাই যাওঁতে আপুনি কেইটামান চিৰি যোৱাৰ পিছতে এনেকুৱা এটা ভাগৰ অনুভৱ কৰিব, হয়তো বহুত মানুহ ইয়াৰ আধাৰ পৰাই ঘূৰি আহে, উঠিব নোৱাৰে। এয়া 132, 133, 134, 35, 36, 37, 38 এনেকৈ আমি উঠি গৈ আছোঁ ওপৰলৈ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেইবাশ বছৰৰ পুৰণি কিছুমান শিলা ভাস্কৰ্য। এই ভাস্কৰ্যবিলাক দেখিলে আপোনালোকে গম পাব কিমান পুৰণি হ'ব পাৰে। এই জেগাডোখৰ হ'ল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ নুমলীগড় যি বাবা থান আছে, তাৰ পুৰণি বাবা থান বুলি কয়। এতিয়া বৰ্তমান নতুনকৈ বাবা থানৰ জেগা অকণমান সলনি কৰিলে। তো আগত বাবা থানখন ইয়াত আছিলে। এই বাবা থানলৈ যাবলৈ হ'লে এনেকৈ এই চিৰিবিলাক অতিক্ৰম কৰি যাব লাগে। ফাইনেলি আমি 208টা চিৰি অতিক্ৰম কৰি ওপৰ পালোহি। উঠিয়ে সৰ্বপ্ৰথমে আমি এখন পাৰ্ক দেখা পালোঁ। ইয়াত আহি আপোনালোকে অকণমান ৰেষ্ট ল'ব পাৰে, জিৰাব পাৰে। এটা সুন্দৰ পৰিৱেশ। এইবিলাক চব শিলা ভাস্কৰ্য। মনোৰম এটা দৃশ্য। এতিয়া আমি মূল গন্তব্যস্থানলৈ গতি কৰি আছোঁ। এইবিলাকতো খোজকাঢ়োতে কিন্তু সাৱধান, বহুত পিছল হৈ আছে। এইবিলাক চব শিলা ভাস্কৰ্যবিলাক দেখিবলৈ আমি আৰম্ভ কৰিলোঁ। ইয়াত যিমানবিলাক শিলা ভাস্কৰ্য আছে, আপোনালোকক যদি এটা এটাকৈ মই দেখুৱাব যাওঁ, হয়তো এঘণ্টাতো এই ভিডিঅ'টো কমপ্লিট নহ'ব, বা আপোনালোকক গোটেই জেগাডোখৰ দেখুৱাই মই শেষ কৰিব নোৱাৰিম। সেইবাবে এনেকৈ মই যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক যদি আহিব বিচাৰে, আহি পেলাই ইয়াৰ কেইবাশ বছৰ পুৰণি শিলা ভাস্কৰ্যবিলাকৰ সৌন্দৰ্য উপভোগ কৰিবহি পাৰে। এই জেগাডোখৰ যে দেখিছে, এইডোখৰ হ'ল পুৰণি বাবা থানৰ মূল মণ্ডপ। ইয়াত যিমানবিলাক বস্তু আপুনি দেখা পাব, চব শিলৰে পাব।
বিশ্বকৰ্মাৰ দ্বিতীয় ৰূপৰ হাতত পৰশ পোৱা চাগে এইবিলাক শিলালিপি। এই মোৰ মন্দিৰৰ চাৰিওফালে ৰাউণ্ড কেনেকৈ শিলা ভাস্কৰ্যবিলাক সজাই থোৱা আছে, এটা মনোৰম দৃশ্য। চব কিমান ধুনীয়াকৈ কাটি 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 শিলৰ পৰা বনাইছে, সঁচাকৈ চাবলগীয়া। আজিৰ দিনত হোৱা হ'লে চাগে প্ৰযুক্তিবিদ্যাৰ কিবা মেচিন জাতীয় এনেকুৱা বস্তু ওলাই পেলাই এইবিলাক কাটি কাটি বনালেহেঁতেন। আগতেতো সেইবিলাক বস্তু নাছিলে, তেতিয়া এইবিলাক বনাওঁতে হয়তো হাতেৰে আমি এতিয়া যেনেকৈ আমাৰ পুৰণা পকা কিবা থাকিলে আমি ভাঙিবৰ কাৰণে কিছুমান গ্ৰাইণ্ডাৰ মেচিন ইউজ কৰোঁ, তো এইবিলাকততো তেনেকুৱা বস্তু নাছিলে এইবিলাক বনোৱাৰ সময়ত। তো হাতেৰে হাতুৰিয়ে মৰিয়া হয়তো চাগে বনাইছিলে এইবিলাক। ইয়াত অনেক বস্তু দেখা পাব, হাতীৰ পৰা ধৰি ভগৱানৰ মূৰ্তিৰ পৰা ধৰি গণেশ মূৰ্তিৰ পৰা ধৰি যিমানখিনি মূৰ্তি বনোৱা আছে চব হাতেৰেই বনোৱা। এই শিলালিপিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰাও মানুহ আহে। এয়া চব ভগৱানৰ মূৰ্তি বনোৱা আছে। আপোনালোকৰ মাজতো চাগে হয়তো কোনোবাই এইবিলাক উপভোগ কৰিছে, হয়তো বহুতে উপভোগ কৰিবলৈ পোৱা নাই। যিসকলে ইয়ালৈ উপভোগ কৰিবলৈ আহিব পৰা নাই, এদিন কিন্তু নিশ্চয় সময় উলিয়াব, এবাৰ আহিব, চাব কি এটা মনোৰম সৌন্দৰ্য। গণেশ মূৰ্তি বনোৱা আছে। এতিয়াও ইয়াত পূজা পাতল কৰে, কিছুমানে ইয়াত ধূপ চাকি জ্বলায়, কিন্তু ইয়াৰ কৰ্তৃপক্ষই এতিয়া বৰ্তমান ইয়াত পূজা পাতল কৰাটো বন্ধ কৰি ৰাখিছে। চব দিনতে এইটো খোলাও নাথাকে, গেটত বন্ধ থাকে। এই ৰাউণ্ডকৈ যে দেখিছে আপোনালোকে, ইয়াৰ ভিতৰত বোলে এটা গুহা আছে। তো মাজতে আজি অলপ দিনৰ আগত ইয়ালৈ ওপৰলৈ মানুহ অহাটো বন্ধ কৰি দিছিলে, এতিয়া আকৌ নতুনকৈ আহিবলৈ পাৰ্মিশ্যন দিয়ে। এইবিলাক চব কিমান সুন্দৰভাৱে কাটি কৰি বনাইছে, মুখাৰ কীৰ্তি দিবলৈ চেষ্টা কৰিছে। বন্ধুসকল দেখিছেই নহয়, এয়া ঘামি কি অৱস্থা হৈ গ'ল। 200 কিমানটা চিৰি অতিক্ৰম কৰি আহি ওপৰত উঠি পেলাই আমাৰ এই পৌৰাণিক বাবা থানৰ যি শিলাৰ ভাস্কৰ্য হয় সেইসমূহ উপভোগ কৰিবলৈ, দৰ্শন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আপোনালোকো যদি ইয়াত আহিব বিচাৰে আহিব পাৰে। বহু নেদেখা পুৰণি ভাস্কৰ্য আপোনালোকে দেখা পাব। ইয়াৰ লগতে ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, সেই পৰিৱেশটো অতিকৈ মোহনীয়। আপোনালোক যদি ইয়াত এবাৰ আহে আকৌ হয়তো কেতিয়া আহিম লাগি থাকিব, নাইবা ইয়াত আৰু অকণমান সময় অতিবাহিত কৰি যাওঁ নেকি তেনেকুৱা অনুভৱ কৰিব। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু আগলৈকে মোৰ এই চেনেলটো এনেকৈ মৰম দি যাব বুলি আশা কৰি আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ। তো ফাইনেলি এতিয়া আমি ইয়াৰ পৰা নামি যাব লাগিব। তো আমি এতিয়া ইয়াৰ পৰা নামি যাম। নামি যোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। ৰ'ব।